হেল্ল' ভিউৱাৰ্ছ মই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই দেখুৱাব গৈ আছোঁ ভুটীয়াপাৰাত হোৱা সৌদ অসম নাথযোগী ছাত্ৰ সংস্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় অধিৱেশন। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে এই অধিৱেশনখন। অধিৱেশনখনৰ আজি প্ৰথমটো দিনত আজি আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম ইয়াতে কি কাৰ্যসূচী আছে। তাৰ পিছত আপোনালোকক গোটেই দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ যোগী গুৰু গোৰক্ষনাথৰ প্ৰতিচ্ছবি। এইখন অধিৱেশনত আহিলে আপোনালোকে এটা বস্তু উপলব্ধি কৰিব পাৰিব যে সেইটো হৈছে গাঁৱলীয়া পৰিৱেশ। পুৰণা দিনৰ গাঁৱলীয়া পৰিৱেশটো কেনেকুৱা ধৰণৰ আছিল ইয়াতে কিন্তু তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। এইখনে হৈছে সেইখন মঞ্চ যোনখন মঞ্চ অপেক্ষা কৰি আছে 29 তাৰিখ সন্ধিয়া 7 বজালৈ। কাৰণ সন্ধিয়া 7 বজাত আহিব অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু লগত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিউ কাশ্যপ আৰু দুইজনে একেখন মঞ্চ কপাবলৈ সাজু হ'ব। এতিয়া বৰ্তমান আৰম্ভ হৈছে সম্বৰ্ধনা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছে হ'ব পতাকা উত্তোলন আৰু বৃক্ষৰোপণ। তাৰ গোটেইখিনি দৃশ্য মই আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি থাকিব আৰু আপোনালোকে আহিব 29 তাৰিখে আহি সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব বুলি মই আশাবাদী। আৰু ইয়াৰ পিছতে আমাৰ নাথযোগী জনগোষ্ঠীৰ যিগৰাকী গুৰু ইয়াৰ পিছতে শ্ৰীযুক্ত হৈ যোৱাৰ তাৰ কাৰণে আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰাখিছোঁ আৰু গছপুলি ৰোপণ কৰিব আদৰণি সমিতিৰ সন্মানীয় সম্পাদক ভৱিষ্য পদক্ষেপৰ কাৰণে। সম্বৰ্ধনা অনুষ্ঠানৰ পিছে আছে পতাকা উত্তোলন কাৰ্যসূচী। ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান সম্পূৰ্ণ হৈ গ'ল। এতিয়া হৈ আছে পতাকা উত্তোলন কাৰ্যসূচী আৰু ইয়াত পতাকা উত্তোলন কৰি আছে সৌদ অসম নাথযোগী ছাত্ৰ সংস্থাৰ সভাপতি লক্ষণ নাথ ডাঙৰীয়াই।
তেখেত হৈছে লৰেন ইছলাৰী দেৱ ডাঙৰীয়া আৰু তেখেতে উত্তোলন কৰি আছে আমাৰ সৌদ অসম নাটযোগীৰ স্বাভিমান আমাৰ গামোচাখন আৰু এইখনে হৈছে আমাৰ নাটযোগীৰ স্বাভিমান আমাৰ নাটযোগীৰ গামোচা। সাধাৰণ সম্পাদক অৰবিন্দ নাথ ডাঙৰীয়া, ইয়াৰ উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াসকল, বিভিন্ন জিলাৰ পৰা অহা মোৰ সতীৰ্থ সভাপতি সম্পাদকসকল, অন্যান্য কাৰ্যকৰ্তাসকল, অভ্যৰ্থনা সমিতিৰ সন্মানীয় উপসভাপতি সম্পাদক, অন্যান্য বিষয়ববীয়াসকল, মহিলা কোষৰ সন্মানীয় সম্পাদিকা সভাপতি আৰু অন্যান্য বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। আজি প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈ গ'ল। আজিৰ পৰা অহা 3 দিনলৈকে বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই অধিৱেশন চলিব আৰু বিভিন্ন আটাইবিলাক কাৰ্যসূচীতে ইয়াত উপস্থিত থকা মোৰ সকলো ৰাইজকে উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ। আটাইবিলাক অনুষ্ঠান শান্তি শৃংখলাবদ্ধভাৱে উদযাপিত হওক। সদৌ অসম নাটযোগী ছাত্ৰ সন্থা জন্মলগ্নৰ পৰাই জাতিটোৰ উন্নয়নৰ হকে জাতিটোৰ বিভিন্ন অধিকাৰৰ সম্পৰ্কে কাম কৰি আহিছে। আপোনালোকৰ আশীৰ্বাদ আমাৰ চিৰকামনীয়। বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে ভুল ত্ৰুটি হোৱাটো বাঞ্ছনীয়। সদৌ অসম নাটযোগী ছাত্ৰ সন্থাক আপোনালোকৰ এটি সুযোগ্য সন্তান নাইবা সন্তান সদৃশ